ছ'চিয়েল মিডিয়া আধুনিক জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে, যিয়ে আমি যোগাযোগ, তথ্য ভাগ বতৰা আৰু বিশ্বৰ সৈতে যোগাযোগৰ ধৰণক ৰূপান্তৰিত কৰিছে। ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, লিংকডইন, টিকটক আৰু স্নেপচাটৰ দৰে প্লেটফৰ্মে কোটি কোটি লোকক সংযোগ কৰে, যাৰ ফলত বিশ্বব্যাপী দৰ্শকৰ মাজলৈ নিমিষতে যোগাযোগ কৰাটো সম্ভৱ হৈ উঠে। ছ'চিয়েল মিডিয়াই অসংখ্য সুবিধা কঢ়িয়াই আনিলেও ই ব্যক্তি, ব্যৱসায় আৰু সামগ্ৰিকভাৱে সমাজৰ বাবেও জটিল প্ৰত্যাহ্বান আৰু প্ৰভাৱৰ সৃষ্টি কৰে। এই চমু আলোচনাত ইতিবাচক দিশ, সম্ভাৱ্য অসুবিধা আৰু সমাজত ছ'চিয়েল মিডিয়াৰ বহল প্ৰভাৱৰ বিষয়ে আলোচনা কৰা হৈছে। ছ'চিয়েল মিডিয়াৰ ইতিবাচক দিশ: যোগাযোগ আৰু সংযোগ বৃদ্ধি। ছ'চিয়েল মিডিয়াই মানুহক ভৌগোলিক বাধা নিৰ্বিশেষে সংযুক্ত হৈ থাকিবলৈ অনুমতি দিয়ে, যাৰ ফলত তেওঁলোকে বাস্তৱ সময়ত যোগাযোগ কৰিব পাৰে। পৰিয়াল, বন্ধু-বান্ধৱী, সহকৰ্মীৰ সৈতে আমি কেনেকৈ যোগাযোগ ৰাখোঁ? ই এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে। বিশ্বৰ মানুহৰ সৈতে তাৎক্ষণিক সংযোগ স্থাপন কৰাৰ ক্ষমতাই সম্প্ৰদায়বোধক লালন-পালন কৰে আৰু সাংস্কৃতিক বিভাজন দূৰ কৰাত সহায় কৰে। তথ্য বিনিময় আৰু সজাগতা। ছ'চিয়েল মিডিয়াৰ এটা মূল সুবিধা হ'ল তথ্য দ্ৰুতভাৱে ভাগ বতৰা কৰাৰ ক্ষমতা। এই সামৰ্থ্য সংকটৰ সময়ত, যেনে প্ৰাকৃতিক দুৰ্যোগ, সামাজিক ন্যায় আন্দোলন বা জনস্বাস্থ্যৰ জৰুৰীকালীন অৱস্থাত অমূল্য বুলি প্ৰমাণিত হৈছে। টুইটাৰ আৰু ফেচবুকৰ দৰে প্লেটফৰ্মে বাস্তৱ সময়ৰ তথ্যৰ কেন্দ্ৰ হিচাপে কাম কৰে, য'ত বাতৰি আৰু সতৰ্কবাণীসমূহ ব্যাপকভাৱে বিতৰণ কৰিব পাৰি। ইয়াৰ উপৰিও ছ'চিয়েল মিডিয়াই জলবায়ু পৰিৱৰ্তন, মানসিক স্বাস্থ্য আৰু লিংগ সমতাৰ দৰে সামাজিক বিষয়সমূহৰ বিষয়ে সজাগতা বৃদ্ধি কৰে, যিয়ে সামাজিক আৰু ৰাজনৈতিক আন্দোলনসমূহক লালন-পালন কৰাত সহায় কৰে। ব্যৱসায়িক সুযোগ আৰু বিপণন। ছ'চিয়েল মিডিয়াই ব্যৱসায়ীসকলৰ বাবে গ্ৰাহকৰ কাষ চাপিবলৈ আৰু তেওঁলোকৰ সৈতে জড়িত হোৱাৰ নতুন পথ মুকলি কৰিছে। বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায় আৰু ষ্টাৰ্টআপসমূহে ছ'চিয়েল মিডিয়াই প্ৰদান কৰা খৰচ বহনক্ষম বিজ্ঞাপন আৰু গ্ৰাহকৰ সৈতে জড়িত হোৱাৰ সুযোগৰ পৰা লাভৱান হয়। ইনষ্টাগ্ৰাম, ফেচবুক আৰু টিকটকৰ দৰে প্লেটফৰ্মে ব্ৰেণ্ডসমূহক তেওঁলোকৰ সামগ্ৰীৰ বজাৰ কৰিবলৈ, তেওঁলোকৰ দৰ্শকৰ সৈতে জড়িত হ'বলৈ আৰু প্ৰত্যক্ষভাৱে মতামত লাভ কৰিবলৈ অনুমতি দিয়ে। তদুপৰি, প্ৰভাৱশালী বিপণন এক শক্তিশালী আহিলা হিচাপে আত্মপ্ৰকাশ কৰিছে, যিয়ে বৃহৎ অনুগামী থকা ব্যক্তিসকলক নিৰ্দিষ্ট লক্ষ্য জনগাঁথনিৰ সৈতে অনুৰণৰ ঘটা ধৰণে সামগ্ৰীৰ প্ৰচাৰ কৰিবলৈ সক্ষম কৰিছে। সৃষ্টিশীল প্ৰকাশ আৰু বিষয়বস্তু সৃষ্টি। ছ'চিয়েল মিডিয়াই সৃষ্টিশীল প্ৰকাশৰ বাবে এক স্থান প্ৰদান কৰে, য'ত ব্যৱহাৰকাৰীয়ে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰে। এয়া ফটোগ্ৰাফী, শিল্প, সংগীত বা লেখাতেই হওক। টিকটক, ইউটিউব আৰু ইনষ্টাগ্ৰামৰ দৰে প্লেটফৰ্মে মানুহক নিজৰ কামত বহল দৰ্শকৰ সৈতে ভাগ বতৰা কৰিবলৈ অনুমতি দিয়ে, যাৰ ফলত সম্ভাৱনাময়ভাৱে চখক পূৰ্ণাংগ কেৰিয়াৰলৈ ৰূপান্তৰিত হয়। সৃষ্টিকৰ্তাসকলে আনক অনুপ্ৰাণিত কৰাৰ সুযোগ পায়, তেওঁলোকৰ কাম প্ৰচাৰ কৰে আৰু এনে মতামত লাভ কৰে যিয়ে তেওঁলোকক তেওঁলোকৰ কলাৰ উন্নতি আৰু বৃদ্ধিত সহায় কৰিব পাৰে। শৈক্ষিক সম্পদ আৰু শিক্ষণৰ সুযোগ। ছ'চিয়েল মিডিয়াত শৈক্ষিক বিষয়বস্তুৰ প্ৰসাৰে শিক্ষণক অধিক সুলভ আৰু আকৰ্ষণীয় কৰি তুলিছে। শৈক্ষিক প্ৰভাৱশালী আৰু সংস্থাসমূহে মূল্যৱান তথ্য আৰু টিউটৰিয়েল ভাগ বতৰা কৰিবলৈ ইউটিউব আৰু লিংকডইনৰ দৰে প্লেটফৰ্ম ব্যৱহাৰ কৰে। ক'ভিড-19 মহামাৰীৰ সময়ত ছ'চিয়েল মিডিয়াই শিক্ষাবিদ আৰু ছাত্ৰসকলক অনলাইন শিক্ষাৰ লগতে খাপ খুৱাই লোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শিক্ষণৰ এই সুলভতাই জ্ঞানক গণতান্ত্ৰিক কৰাত সহায় কৰিছে। সকলো পটভূমিৰ ব্যৱহাৰকাৰীক প্ৰায় যিকোনো বিষয়ৰ ওপৰত সম্পদ আগবঢ়াইছে। ছ'চিয়েল মিডিয়াৰ প্ৰত্যাহ্বান আৰু অসুবিধা। মানসিক স্বাস্থ্যৰ প্ৰভাৱ। ছ'চিয়েল মিডিয়াই সংযোগৰ পোষকতা কৰিলেও ই মানসিক স্বাস্থ্যৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে। অধ্যয়নত দেখা গৈছে যে ছ'চিয়েল মিডিয়াৰ অত্যাধিক ব্যৱহাৰৰ ফলত অপৰ্যাপ্ততা, উদ্বেগ আৰু হতাশাৰ অনুভৱ হ'ব পাৰে। ইয়াৰ কাৰণ প্ৰায় তুলনা প্ৰভাৱ, য'ত ব্যৱহাৰকাৰীসকলে নিজৰ জীৱনক অনলাইন দেখা, কিউৰেট কৰা আদৰ্শগত ছবিৰ সৈতে তুলনা কৰে। চাইবাৰ
বুলিং, হাৰাশাস্তি আৰু ট্ৰলিং বিশেষকৈ কিশোৰী আৰু প্ৰাপ্তবয়স্কসকলৰ মাজত মানসিক স্বাস্থ্যৰ অতিৰিক্ত চিন্তা। গোপনীয়তা আৰু সুৰক্ষাৰ সমস্যা। ছ'চিয়েল মিডিয়া প্লেটফৰ্মে তেওঁলোকৰ ব্যৱহাৰকাৰীৰ ওপৰত ব্যক্তিগত তথ্য, ব্ৰাউজিং আচৰণ, আনকি স্থানৰ তথ্যকে ধৰি বিপুল পৰিমাণৰ তথ্য সংগ্ৰহ কৰে। ইয়াৰ ফলত ব্যৱহাৰকাৰীৰ গোপনীয়তা আৰু তথ্য সুৰক্ষাৰ বিষয়ে উদ্বেগ প্ৰকাশ পাইছে। ফেচবুকৰ সৈতে জড়িত হাই প্ৰফাইল ডাটা, স্পৰ্শকাতৰ তথ্যসমূহ কেনেকৈ ভুলকৈ চম্ভালিব বা শোষণ কৰিব পাৰি এই কথা উজ্জ্বল কৰি তুলিছে। তদুপৰি পৰিচয় চুৰি আৰু অনলাইন কেলেংকাৰী প্ৰচলিত বিপদ, কিয়নো মানুহে কেতিয়াবা অজানিতে ব্যক্তিগত তথ্য শ্বেয়াৰ কৰে যিবোৰৰ অপব্যৱহাৰ কৰিব পাৰে। ভুল তথ্য বা ভুৱা বাতৰি প্ৰচাৰ। ছ'চিয়েল মিডিয়াত তথ্যৰ দ্ৰুত প্ৰচাৰৰ এটা নেতিবাচক দিশো আছে। ভুল তথ্য আৰু ভুৱা বাতৰি পৰীক্ষিত তথ্যৰ দৰে দ্ৰুতগতিত বিয়পিব পাৰে। নিৰ্বাচনী চক্ৰ, জনস্বাস্থ্য সংকট আৰু অন্যান্য উল্লেখযোগ্য পৰিঘটনাৰ সময়ত ভুল তথ্যই বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে আৰু আনকি বিপদজনক পৰিণতিৰ সৃষ্টি কৰিব পাৰে। ফেচবুক আৰু টুইটাৰৰ দৰে প্লেটফৰ্মে তথ্য পৰীক্ষাৰ ব্যৱস্থা ৰূপায়ণ কৰি ইয়াৰ সমাধানৰ চেষ্টা কৰিছে যদিও ভুল তথ্যৰ পৰিমাণ আৰু জটিলতা প্ৰত্যাহ্বানমূলক হৈয়ে আছে। নিচা আৰু উৎপাদনশীলতা হ্ৰাস। অসীম স্ক্ৰলিং, জাননী আৰু লাইকৰ দৰে বৈশিষ্ট্য থকা ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ ডিজাইনে ইয়াক নিচাযুক্ত কৰি তুলিব পাৰে। বহু ব্যৱহাৰকাৰীয়ে এই প্লেটফৰ্মসমূহত তেওঁলোকে উদ্দেশ্য কৰাতকৈ অধিক সময় কটোৱা দেখা পায়, যাৰ ফলত উৎপাদনশীলতা হ্ৰাস পায় আৰু বিলম্ব বৃদ্ধি পায়। ছ'চিয়েল মিডিয়াই দৈনন্দিন কাম-কাজত ব্যাঘাত জন্মাব পাৰে। ডিজিটেল জগতত মানুহে সময়ৰ হিচাপ হেৰুৱাই পেলোৱাৰ লগে লগে পেছাদাৰী আৰু ব্যক্তিগত জীৱন দুয়োটাতে প্ৰভাৱ পেলাব পাৰে। ইকো চেম্বাৰ আৰু মেৰুকৰণ। ছ'চিয়েল মিডিয়া এলগৰিদম প্ৰায় ব্যৱহাৰকাৰীক তেওঁলোকৰ পছন্দ আৰু বিশ্বাসৰ সৈতে মিল থকা বিষয়বস্তু দেখুৱাবলৈ ডিজাইন কৰা হয়। ইয়াৰ ফলত ইকো চেম্বাৰ সৃষ্টি হ'ব পাৰে, য'ত ব্যৱহাৰকাৰীসকলে কেৱল তেওঁলোকৰ বৰ্তমানৰ মতামতক শক্তিশালী কৰা তথ্য আৰু মতামতৰ সন্মুখীন হয়। সময়ৰ লগে লগে ই ৰাজনৈতিক আৰু সামাজিক মেৰুকৰণত অৰিহণা যোগাব পাৰে, কিয়নো মানুহে বৈচিত্ৰ্যময় দৃষ্টিভংগীৰ সন্মুখীন হোৱাৰ সম্ভাৱনা কম হৈ পৰে। ফলত অধিক বিভক্ত সমাজ, য'ত ভুল তথ্য আৰু উগ্ৰবাদ নিয়ন্ত্ৰণহীনভাৱে ফুলি উঠিব পাৰে। সমাজৰ ওপৰত বহল প্ৰভাৱ। সামাজিক আৰু সাংস্কৃতিক পৰিৱৰ্তন। ছ'চিয়েল মিডিয়াই বিশেষকৈ নৱপ্ৰজন্মৰ মাজত সাংস্কৃতিক নীতি আৰু মূল্যবোধক প্ৰভাৱিত কৰে। ট্ৰেণ্ড, মিম আৰু ভাইৰেল কণ্টেণ্ট প্ৰায়ে টিকটক আৰু ইনষ্টাগ্ৰামৰ দৰে প্লেটফৰ্মৰ পৰা উৎপত্তি হয়, যিয়ে জনপ্ৰিয় বা শীতল বুলি গণ্য কৰা বস্তুটোক গঢ় দিয়ে। ইয়াৰ ফলত বিশেষকৈ আত্মপ্ৰকাশ, শৰীৰৰ প্ৰতিচ্ছবি আৰু সামাজিক পাৰস্পৰিক ক্ৰিয়াৰ আশে-পাশে নতুন সামাজিক নীতি-নিয়মৰ উত্থান ঘটিছে। ৰাজনৈতিক সংগঠন আৰু সামাজিক সক্ৰিয়তা। ছ'চিয়েল মিডিয়া ৰাজনৈতিক সংগঠন আৰু সামাজিক সক্ৰিয়তাৰ এক শক্তিশালী আহিলাত পৰিণত হৈছে। হেছটেগ ব্লেক লিভছ মেটাৰ আৰু হেছটেগ মিটুৰ দৰে আন্দোলনে টুইটাৰ আৰু ইনষ্টাগ্ৰামৰ দৰে প্লেটফৰ্মৰ জৰিয়তে স্থান লাভ কৰিছিল, যাৰ ফলত মানুহে তেওঁলোকৰ উদ্বেগ প্ৰকাশ কৰিবলৈ আৰু প্ৰতিবাদৰ আয়োজন কৰিবলৈ স্থান দিয়া হৈছিল। এই সামৰ্থ্যই প্ৰান্তীয় কণ্ঠক বৃদ্ধি কৰিছে আৰু ব্যৱস্থাগত সমস্যাসমূহৰ সমাধানৰ বাবে প্ৰতিষ্ঠানসমূহৰ ওপৰত হেঁচা বৃদ্ধি কৰিছে। অৰ্থনৈতিক প্ৰভাৱ। ছ'চিয়েল মিডিয়াৰ উত্থানে পৰম্পৰাগত মিডিয়া উদ্যোগ আৰু বিজ্ঞাপনক নতুন ৰূপ দিছে। পৰম্পৰাগত বাতৰি প্ৰতিষ্ঠানসমূহে এতিয়া দৰ্শকৰ মনোযোগৰ বাবে ডিজিটেল বিষয়বস্তু সৃষ্টিকৰ্তাৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে, আৰু ছ'চিয়েল মিডিয়াৰ প্ৰভাৱশালীসকলৰ প্ৰায় মূলসুঁতিৰ সংবাদ মাধ্যমতকৈ কিছুমান জনগাঁথনিৰ প্ৰতি অধিক প্ৰত্যক্ষ লাইন থাকে। ইয়াৰ উপৰিও গিগ অৰ্থনীতি সম্প্ৰসাৰিত হৈছে। প্ৰভাৱশালী কণ্টেণ্ট ক্ৰিয়েটৰ